জননেতা চেমছন সিং ইংটি পাৰ্কৰ সন্মুখত কাৰ্বি ছাত্ৰ সন্থাৰ মুণ্ডন প্ৰতিবাদ পশ্চিম কাৰ্বি আংলং মাইলু সাপ্তাহিক গুৰ বজাৰ স্থানান্তৰ উৎফুল্লিত গুৰ ব্যৱসায়ৰ লগতে কৃষক সমাজ সৰুপথাৰ পৰিষদীয় সমষ্টি এলেকাত MSDP আঁচনি অধীনত 6খন স্কুলৰ শ্ৰেণীকোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চিতা তেৰানপিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলে জননেতা চেমছন সিং ইংটি পাৰ্কৰ সন্মুখত লামডিং ৰোড স্থিত কাৰ্বি ছাত্ৰ সন্থাই ৰূপায়ণ কৰিলে মুণ্ডন প্ৰতিবাদ 30 নৱেম্বৰত কাৰ্বি ছাত্ৰ সন্থাই কেইবাটাও গুৰুত্বপূৰ্ণ দাবী ৰূপায়ণৰ বাবে বিজেপি চৰকাৰক হেঁচা প্ৰয়োগৰ উদ্দেশ্যৰে গ্ৰহণ কৰা এই প্ৰতিবাদ আৰু ধৰ্ণা কাৰ্যসূচী চাওক এই প্ৰতিবেদন কাৰ্বি আংলং জিলাবাসীৰ সংবিধানিক দাবী 244 অনুসূচী শীঘ্ৰে ৰূপায়ণ বিজেপি চৰকাৰৰ নিৰ্বাচনৰ সময়ৰ শ্লোগান মতে দুৰ্নীতি তথা কেলেংকাৰী নিৰ্মূল কৰি উন্নয়নৰ কাৰ্যত মনোনিৱেশ দুৰ্নীতি তথা কেলেংকাৰীৰ মূল নায়ক তুলিৰাম ৰংহাঙক গ্ৰেপ্তাৰ জিলাৰ সমগ্ৰ বিভাগটোত CBI তদন্ত কেন্দ্ৰীয় চৰকাৰৰ মনসুন সেশনত গোৰ্খালেণ্ড বড়োলেণ্ড কমতাপুৰৰ লগতে কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত ৰাজ্য দাবীৰ প্ৰসংগ প্ৰস্তাৱ গ্ৰহণৰ বাবে পৰিষদৰ বিজেপি শাসকীয় দলটোৱে হেঁচা প্ৰয়োগ কৰা উচ্ছেদিত স্থানীয় বাসিন্দাসকলক পৰিষদ চৰকাৰে পুনৰ সংস্থাপনৰ দিহা কৰা আদি দাবীৰে এনেদৰে ধৰ্মা কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সন্থাই 3 ঘণ্টীয়া এই ধৰ্ণা কাৰ্যসূচীৰ অন্তত ছাত্ৰ সন্থাই শোভাযাত্ৰা কৰি আহি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ হাৰাঘাট মহকুমা ধুপতি জ্যোতিৰ্ময় দৈমাৰীৰ হাতত প্ৰদান কৰে মূল দাবী হৈছে যে কাৰ্বি আংলং এটা সাংবিধানিক যেটো দাবী আৰ্টিকল 244A যে বিজেপি চৰকাৰ পাৱাৰ নাথাকোতে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে আমি পাৱাৰত আহিলে আপোনালোকক অট'নমাছ ষ্টেট ৰূপায়ণ কৰি দিম কিন্তু বহুতখিনিত কাৰ্বি আংলং ৰাইজক তথা অসমত এটা আশা দিছিলে বিজেপি চৰকাৰে কিন্তু আমি পৰৱৰ্তীকালত দেখিছোঁ বোলে আমি শুনিবলৈ পাইছোঁ কাৰ্বি আংলং সাহিত্য পৰিষদৰ যিটো তুলিৰাম ৰংহাঙে বোলে অট'নমাছ ষ্টেট সাহিত্যৰ কাৰণে দাবীৰ কাৰণে তেওঁলোকে দিল্লীত যাব আমি এইকাৰণে আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰ কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে অট'নমাছ ষ্টেটৰ ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকে পলিচি নাই বুলিও কৈছে কিন্তু বিজেপি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলিৰাম ৰংহাঙে ইয়াৰ পৰা সৰহসংখ্যক মানুহ ট্ৰেইন ৰিজাৰ্ভ কৰি তেওঁলোকে লৈ যাব গতিকে আমি ইয়াতে ক'ব বিচাৰিছোঁ যে বিজেপি কংগ্ৰেছৰ সময়তো 184 ছেছনত তেওঁলোকে প্ৰস্তাৱ লৈছিলে ঠিক তেনেধৰণে 89ত যিটো ASDC CPIML সময়তো প্ৰস্তাৱ আছিলে আজি বিজেপি চৰকাৰে কিন্তু সাহিত্য পৰিষদৰ তেওঁলোকে সাহকে নাই এতিয়ালৈকে প্ৰস্তাৱ ল'বলৈ কাৰণে অট'নমাছ ষ্টেট More than 30 years, we have been, the people of Karbi Anglong, irrespective of different communities, have been demanding to implement Article 244 of the Indian Constitution. Because the people of Karbi Anglong know that implementing 244A is the only way that can bring peace, development and unity in Karbi Anglong. Implementing Article 244A is the only way that can preserve and protect our culture, our language and everything. And we are hoping from the government, the successive government, whether the Congress or the BJP, we are hoping that they will listen to our grievances. But what we see today is that till today, even though they make several promises during their election campaign that when they come to power, they will give us, they will grant autonomous state. But what we see is that till today, their promises still remain futile. Therefore, we are very sad and we are shamelessly shave our hair off because we have no one to depend, like we don't have our parents. That's why we today demand that the government, whether the central or the state or the Karbi Autonomous Council, they should stop lying to the people, the hills people, the humble people of Karbi Anglong, and they should fulfill দুৰ্নীতি আৰু কেলেংকাৰী সন্দৰ্ভত শূন্য সহনশীল হোৱা বিজেপিয়ে বাস্তৱত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখন কেলেংকাৰীৰ নায়ক তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ হাতত তুলি দি পৰিষদৰ অধীনস্থ 30টা বিভাগত দুৰ্নীতি পৈভৰ বাঢ়িবলৈ সুবিধা দিয়া বুলি অভিযোগ কৰে কাৰ্বি ছাত্ৰ সন্থাই বিজেপিয়ে জিলাবাসীক নিৰ্বাচনৰ সময়ত উন্নয়নৰ হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে কেৱল প্ৰতাৰণাৰ বাহিৰে একোকে দিয়া নাই
উন্নয়নৰ শ্লোগানেৰে পৰিষদ দখল কৰা বিজেপি চৰকাৰৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ পূৰ্বৰ বিভাগ জলসিঞ্চন কৃষি বিভাগ আদি ৩০টা বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা আবণ্টিত IAY আৰু জব কাৰ্ড খাদ্য সামগ্ৰী যোগান বিভাগ আদি তদন্ত কৰিলে সকলো উলাই পৰিব পাৰে বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ছাত্ৰ নেতৃত্বই সুদীৰ্ঘ দিনৰ মূৰত ৰাজ্যৰ আশা ফলৱতী হৈছে অৱশেষত গালৰিৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মাইলৰ ওপৰত বহা সাপ্তাহিক গুৰ বজাৰখন স্থানীয় লোকসকলৰ যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আন এঠাইলৈ স্থানান্তৰ কৰিলে পশ্চিম কাৰ্বি আংলঙৰ মাইলু বজাৰৰ দৃশ্যাংশ এয়া এই সাপ্তাহিক বজাৰখন মাইলুৰ মাছমজিয়াতে তথা গড়কাপ্তানি পথৰ ওপৰতে বহি আহিছিল পথৰ পৰা অন্য এঠাইলৈ সাপ্তাহিক বজাৰখনক স্থানান্তৰৰ বাবে কৃষক ৰাইজৰ লগতে একাংশ সচেতন ৰাইজৰ দাবী আছিল দীৰ্ঘদিনীয়া পথৰ ওপৰত এইদৰে গুৰ বজাৰ বহিবলগীয়া কাৰ্যই ৰাইজৰ বাবে যথেষ্ট অসুবিধাত পেলাইছিল इतना न जाते था कि वहाँ पर लड़का बच्चा को आने के लिए गाड़ी घोड़ा आने जाने के लिए चारों तरफ से इतना असुविधा था ना कोई एम्बुलेंस निकल रहा था ना कोई पुलिस का गाड़ी प्रशासन का गाड़ी का आवश्यकता पड़ता था वो जाना पड़ता था इसलिए सारा कमेटी मिलकर के यहाँ पर और यहाँ के पब्लिक जो है कम से कम हजारों पब्लिक यहाँ पर लिख करके दिए हैं दूसरी जगह प्लेस करने के लिए ये जगह सूटेबल था इसलिए यहाँ पर लाया गया है यहाँ कोई किसी प्रकार का असुविधा नहीं है यहाँ तो ऐसा लग रहा था यहाँ तो अलॉटमेंट किया हुआ है गवर्नमेंट का अलॉटमेंट किया हुआ जमीन है गुड़ का ये जहाँ पे अभी लगा है जी हाँ और वहाँ पे क्या रोड पे ही लग रहा था रोड पे ही लगता था पहले अच्छा कहीं न कहीं पहले से अच्छा हो गया यहाँ पे बहुत बेहतर बहुत স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা ৰোগী কঢ়িওৱা জৰুৰীকালীন এম্বুলেন্স তথা 108 গাড়ী আদিও এখন বজাৰৰ দিনা আবদ্ধ হৈ পৰিবলগীয়া হয় আৰু তেতিয়া ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তথা ৰোগীৰ পৰিয়ালসকলৰ মাজত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি শেহতীয়াকৈ জিলা পৰিষদ চৰকাৰে বজাৰখন উক্ত স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰ কৰাত ৰাজ্যৰ যথেষ্ট আনন্দিত আৰু উৎফুল্লিত হৈছে খেৰনিৰ পৰা বিৰেণ ইংঘি ৰিপৰ্ট কাট নিউজ হৰুপথাৰ পৰিষদীয় সমষ্টিৰ এলেকাৰ 6খন LP স্কুলত MSDP অধীনত অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ আধাৰশিলা 30 নৱেম্বৰত স্থাপন কৰিলে হৰুপথাৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংথিয়ে MSDP 2016-17 বৰ্ষৰ আঁচনিৰ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া স্কুলৰ আধাৰশিলা স্থাপন অনুষ্ঠান পুৱা 11 বজাৰ পৰা আৰম্ভ কৰা হয় আধাৰশিলা স্থাপন স্কুল কেইখন ক্ৰমে জপৰা লাংছো ৱফং LP স্কুল কুদাম ইংলিছ স্কুল তিন বস্তি LP স্কুল PT আদং LP স্কুল সানসো বে LP স্কুল আধাৰশিলা স্থাপন অনুষ্ঠানত সহযোগ কৰে বুকাজান উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা হেমচন তেৰাং VDC অধ্যক্ষ ৰিসো সিংনাৰ বুকাজান ব্লক উন্নয়ন খণ্ডৰ সমন্বয়ক হৰমন ইংটি বালিপথাৰ লেমছৰ সম্পাদক হুনাৰাম সিংনাৰ প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগত কৰ্মৰত ANM LHSৰ সুদীৰ্ঘ 5 মাহে অনাদায় দৰমহা আৰু প্ৰাপ্য ভাত্তাৰ দাবীত ধৰ্ণা আৰু অনিৰ্দিষ্টকালীন কৰ্মবিৰতি 30 নৱেম্বৰতো অব্যাহত কাৰ্বি আংলং স্বায়ত্ত পৰিষদে এতিয়াও এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া বা কোনো প্ৰতিশ্ৰুতি নিদিয়াত কৰ্মবিৰতি কাৰ্যসূচী উঠাই লোৱা নাই আনহাতে নাৰ্সকলৰ সেৱাৰ বিনে জিলাৰ চিকিৎসালয়ে ৰোগীসকল হৈছে অপূৰণীয় পৰিস্থিতি ইমানতো অসম তথা জিলা পৰিষদ অধীনস্থ স্বাস্থ্য বিভাগে এই সন্দৰ্ভত এতিয়ালৈকে একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাক লৈ বহু সচেতন মহলে গৰিহণা দিবলৈ আৰম্ভ কৰিছে উল্লেখ্য নিজৰ দাবীত অটল থাকিলেও জিলা নাৰ্ছ সাৰ্ভিস সন্থাই চিকিৎসালয়ৰ ৰোগীসকলক লক্ষ্য কৰি মানৱীয়তাৰ খাতিৰত নমনীয় পৰিস্থিতি গ্ৰহণ কৰি সাংবাদিকৰ আগত ব্যক্ত কৰি কয় যে কাৰ্বি পৰিষদে অনাদায় দৰমহা আৰু ভাত্তা দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী প্ৰত্যাহাৰ কৰিব সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
অ মা মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছো যে গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ খৰচৰ পইচা নিজে উপাৰ্জন কৰিম হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি বুকুত আছে অলেখ সপোন দেখো মই নিজান কিদৰে পুৰাও মোৰ এধানি সপোন আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই জীৱন নৌকা জীवन नौका जीवन नौका हो जीवन नौका Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sahanage normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে কাৰ্বি আংলঙত ANM আৰু LHS ৰ নাৰ্ছৰ নো চেলাৰী নো ৱৰ্কৰ ঘোষণা 5 মাহ ধৰি দৰমহা আৰু অনিমিয়া ভাত্তা লাভৰ পৰা বঞ্চিত শশ নাৰ্ছে 29 নৱেম্বৰৰ পৰা আৰম্ভ কৰিছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি হাতে হাতে প্লেকাৰ্ড ফেস্টুন লৈ চিকিৎসালয়ৰ চৌহদত উত্তল প্ৰতিবাদ নাৰ্ছৰ যাৰ বিৰূপ প্ৰভাৱ পৰিছে জিলাখনৰ স্বাস্থ্য খণ্ডত
কাৰ্বি আংলঙৰ নাৰ্ছৰ নো চেলাৰী নো ৱৰ্কৰ ঘোষণা বুধবাৰৰ পৰা আৰম্ভ হৈছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ ঘোষণা চলিত বৰ্ষৰ জুলাই মাহৰ পৰা মুঠ 5 মাহ দৰমহা অনাদায় আৰু নিয়মীয়া ভাত্তা লাভৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিবাদত সদৌ অসম ANM আৰু LHS সাৰ্ভিস সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শ নাৰ্ছে বুধবাৰে কৰ্মবিৰতি পালন কৰে হেয়াই মাথোন নহয় প্ৰাপ্য লাভৰ দাবীত চিকিৎসালয়ত চৌহদত চৰকাৰৰ বিৰুদ্ধে এইসকল নাৰ্ছে কৰে উত্তাল প্ৰতিবাদ এয়া হাওৰাঘাটৰ দৃশ্য প্ৰতিবাদী নাৰ্ছসকলৰ স্পষ্ট হকিয়নি নো চেলাৰী নো ৱৰ্ক লিখিত প্ৰতিশ্ৰুতিৰ অবিহনে জিলাজুৰি চলি থাকিব এই প্ৰতিবাদ আৰু পৰিয়াল কল্যাণ বিভাগৰ সমূহ LM NM আৰু LHS সাৰ্ভিস সন্থাই 2009 চনৰ পৰা আজি পৰ্যন্ত আমি দৰমহা অনাদায় পোৱা নাই গতিকে দৰমহাবোৰ আমাৰ খেলিমেলি হৈ আছে মাজতে দিয়ে 2 মাহৰ দি পেলাই আকৌ তেওঁলোকে নাইকিয়া কৰে লগতে আমাৰ হেৰি ভাত্তাসমূহ আমি পাবলগীয়া ভাত্তাসমূহ আমি আজিলৈকে পোৱা নাই গতিকে আমি হেৰি সন্থাৰ মানে আপোনাৰ আলোচনা মৰ্মে আজি আমি কৰ্মবিৰতি পালন কৰিছোঁ জুলাই মাহৰ পৰা এতিয়ালৈকে আমাৰ ভাত্তাসমূহৰ লগতে দৰমহাসমূহ আমি অনাদায় পোৱা নাই যেতিয়া চলিত বৰ্ষত যেতিয়ালৈকে আমাৰ দৰমহা আৰু ভাত্তাসমূহ সম্পূৰ্ণৰূপে আমি অনাদায় নাপাওঁ তেতিয়ালৈকে আমাৰ এই কৰ্মবিৰতি অনুষ্ঠান অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আমি পালন কৰি যাম কিন্তু এই প্ৰতিবাদৰ বিৰূপ প্ৰভাৱ পৰিছে কাৰ্বি আংলঙৰ স্বাস্থ্য খণ্ডত নাৰ্ছসকলৰ প্ৰতিবাদৰ ফলত এনেদৰে খালী হৈ পৰি আছে চিকিৎসালয়ৰ কেবিন হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট কাৰ্ড নিউজ 2017-18 বৰ্ষৰ বাবে অনুষ্ঠিত ছাত্ৰ একতা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয় হোৱা প্ৰাৰ্থীসকলক ৰিভলিউচনাৰী ইউথ এছ'চিয়েশ্যনৰ তৰফৰ পৰা জনালে উষ্ম আদৰণি ৰিভলিউচনাৰী ইউথ এছ'চিয়েশ্যন 29 নৱেম্বৰত অনুষ্ঠিত ছাত্ৰ একতা সভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ 19 গৰাকী বিজয়ীসকলক বিয়লি 4 বজাত জনালে উষ্ম আদৰণি উল্লেখ্য ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ৰিভলিউচনাৰী ইউথ এছ'চিয়েশ্যনৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা কৰা বিজয়ীসকলক জনাই অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিতপিয়াকৈ অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ৰিভলিউচনাৰী ইউথ এছ'চিয়েশ্যনৰ সভাপতি বাবু সিং কিলিং সম্পাদক সতান মজুমদাৰ এছ'চিয়েশ্যনৰ ডিফু জিলা কমিটিৰ সম্পাদক বিমল সিংনাৰকে ধৰি এছ'চিয়েশ্যনৰ কেইবাগৰাকী সদস্য কৰ্মী উপস্থিত থাকে নিৰ্বাচন আহিলেই কথা নাই এলেকাটোত বন্য বয় কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতিৰ নিৰ্বাচন শেষ হ'লে সেই প্ৰতিশ্ৰুতিৰ বন্যা শুকাই পুনৰ খৰালি হৈ পৰে গয়া তাৰ পিছত খবৰ এটাও ল'বলৈ কোনো এজন নেতা বা পালি নেতাৰ আহৰি নোহোৱা হয় চাওক আমাৰ সংবাদদাতাৰ এই প্ৰতিবেদন আমৰেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জিৰিকিনটেঙৰ পৰা 10 কিলোমিটাৰ নিলগৰ উমতাপ ৰংমান পি লুমচুজাৰ আৰু উমলুক ইত্যাদি 4খনকৈ গাঁৱৰ গয়া ৰাইজ কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ আজি 65 বছৰতো এনেদৰে আধুনিক জীৱনৰ সোৱাদৰ পৰা তেনেই বঞ্চিত হৈ আহিবলগীয়া হৈছে আধুনিক সকলো সা সুবিধাৰ পৰা বঞ্চিত গয়া ৰাইজে পাহাৰে কন্দৰে মহে দাহে কামুৰণি খাই খাই গন্তব্যস্থান পাই গৈ ke umta ap lapen rongman pi lumsajar amtogopang Ada population bangkan doi ne. Hala da kadok kawe ni tum bangsuri isi kalte haru isi. La sotowar mana tum kisu kine la pen hithi buyar ka dami la sotowar ma. La lo gadam. Ni tum so de don eda sitame la si chevan po. Ko ana ke se mane ni tum hadak pen so de don eda fan stame. Ni tum ka chevan pi aja I pen wan si. Dak pen jiri kin denga ka helolang ni tum kilometer mer kep lang. Stame la son atowar nil tum kedam pensi nil tum ha jiri kendeng tuli nang la si kedam tang nil tum phan kachu bayalam si mandet lo kongres nang hai mirak ra ka hu ang soma kongres alidar pen ne mate la dak malom a kongres alidar cham cha pen ne nil tum phan chu baylo har long along nang tok pitekang jiri kendeng pen dak amreng ladak la semenga don pula so don ke la semenga don pulo ladak an ke na to phan PW dia to warna selam pipo non nikah hini ke thomang bong pen hala bang so nang ke tok pitekang la ke
setame nangke tok pite kang alam ke kongres sarkar hoi pasina tok pite kang non lamang sunang tok pi weke ladak malom kongres alidar tum sinang tok pi BJP sarkar bhanil tum non alang tum phanning thi la an ni tum ke dam ke wang kisum alang tum chini la si ni tum phan akirap nang piji bate nang piason te poselang tum phan tuning bilo la penalang tum pir thialong Pilkada dang stame BJP sarkar ke aja kong hedong ning ho ka chini dam ta ni chini dam ta sialang tum la maso to warta nang selam pia sonte nang rap pia sonte kusi nildum ning the parpik alang to MGN ৰেকাৰ অধীনত জিলাখনৰ কিমান অঞ্চলে জব কাৰ্ড যোগে পথ নিৰ্মাণ কৰি পকা ৰাস্তা ঘাট নহলেও কেঁচা আলি বাটেৰে বাৰিষাৰ বাদে খৰালি মাহত অহা যোৱা কৰিব পৰা হৈছে কিন্তু এই এলেকাৰ ৰাইজে কি বাৰিষা কি খৰালি সকলো সময়তে অতিবাহিত কৰিবলগীয়া হয় এক কঠিন জীৱন যাত্ৰা তথাপি এতিয়াও ক্ষীণ আশা বুকুত বান্ধি অধীৰ অপেক্ষাৰে বাট চাই আছে কি জানিবা শেহতীয়াকৈ হলেও বিজেপিৰ পৰিৱৰ্তন বতাহে স্পৰ্শ কৰেইবা এখন ভাল পথ আৰু এখন দলঙৰ ব্যৱস্থা কৰি দিবনে পৰিষদৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰে হিডিপি জিৰসং ক্লাবৰ উদ্যোগত ক্লাবৰ নিজ কাৰ্যালয়ত প্ৰয়াত খয়া সিং ৰংপিৰ সোঁৱৰণী বেডমিণ্টন প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰা হয় খনৰ মুকলি অনুষ্ঠানত বিশিষ্ট সমাজসেৱক জনা সিং ইংটিয়ে মুখ্য অতিথি বৰজান পৰিষদ সমষ্টিৰ ভিডিচিৰ অধ্যক্ষ ফিলিপ টেৰন প্ৰমুখ্যে হিডিপি অঞ্চলৰ বহু গণ্যমান্য ব্যক্তি তথা ৰাইজ উপস্থিত থাকে আৰম্ভণি খেলখনত ডিলাই ইউনিক্স আৰু হিডিপি স্মেছৰ মাজত অনুষ্ঠিত হয় আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই অসমীয়া প্ৰাইম টাইমৰ পৰা বিদায় লৈছো ধন্যবাদ